আজি কিছুমান আমি অসমৰ প্ৰশ্নোত্তৰ কৰিম। কামদেৱৰ পত্নীৰ নাম আছিল ৰতি দেৱী। মহাদেৱৰ ক্ৰোধত ভস্মীভূত কোন হৈছিল? উত্তৰ কামদেৱ হৈছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰী হৰ্ষ। পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ব্ৰহ্মপাল। আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰুদ্ৰসিংহ। ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ হিউৱেন-চাং। কোচ ৰাজ্যৰ সেনাপতি কোন আছিল? উত্তৰ শুক্লধ্বজ। চিলাৰায় বুলি কাক জনা গৈছিল? উত্তৰ শুক্লধ্বজ। মিৰ্জুমলাই অসম কেতিয়া আক্ৰমণ কৰিছিল? 1672 খ্ৰীষ্টাব্দত 62 খ্ৰীষ্টাব্দত। লাচিত বৰফুকনে মোগলৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিছিল জয়দেৱ সিংহৰ ৰাজত্বকালত। শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ 1671 চনত। ম্যানমাৰৰ পৰা মান কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। মানৰ অত্যাচাৰ কেতিয়া হৈছিল? 1815 পৰা 1825 খ্ৰীষ্টাব্দৰ ভিতৰত। ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? উত্তৰ গুমধৰ কোঁৱৰ। পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1830 চনত। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিছিল? উত্তৰ 1857 চনত। কোহলকৰক কেতিয়া ফাঁচি দিছিল? উত্তৰ 1943 চনত। প্ৰাচীন কামৰূপৰ বাঘ কেইটা আছিল? উত্তৰ 4টা। চুকৰাম্পা বুলি কাক জনা যায়? উত্তৰ ৰুদ্ৰসিংহক। শ্ৰীকৃষ্ণৰ নাতিৰ নাম কি আছিল? উত্তৰ অনিৰুদ্ধ। কুমাৰ ৰজা বুলি কাক জনা যায়? উত্তৰ ভাস্কৰ বৰ্মন। হৰ্ষবৰ্ধন ক'ৰ ৰজা আছিল? উত্তৰ কনৌজৰ। আহোমৰ ৰাজত্বকাল কি আছিল? 1228 চনৰ পৰা 1826 খ্ৰীষ্টাব্দ। বৰ্মনৰ ৰাজত্বকাল কি আছিল? 355 পৰা 660 খ্ৰীষ্টাব্দ। বৰাক নদীৰ দৈৰ্ঘ্য কিমান আছিল? 9 মিটাৰ। বৰাক নদী ক'ৰ পৰা ওলাইছিল? উত্তৰ নগাপাহাৰ। বৰাক নদীৰ আন দুটা নাম কি আছিল? সুৰমা আৰু কুচিয়াৰা। বৰাক নদী অসমত কিমান কিলোমিটাৰ আছে? 200 কিলোমিটাৰ। ধন্যবাদ।